গোৱালপাৰা জিলাৰ ৰাংচাপাৰা এখন খুব সুন্দৰ ঠাই হয়, যিখন ঠাইক অসমৰ এখন আটাইতকৈ চাফা গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে। গতিকে এই গাঁওখন সঁচাকৈ বহুত ধুনীয়া হয়, গতিকে আপোনালোকে আহিব। আৰু ইমান ধুনীয়া এটা পৰিৱেশ, এই পৰিৱেশত যদি আমি কিছু সময় নিজকে যদি অলপমান ব্যস্ত কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে সঁচাকৈ আমাৰ মনবোৰ বহুত বেছি জীপাল হৈ উঠিব। গতিকে আপোনালোকেও আহক। গোৱালপাৰা জিলাত এইখন এখন আটাইতকৈ ক্লিনেছ অৰ্থাৎ চাফা গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে। গতিকে গুৱাহাটীৰ পৰা বহুত বেছি দূৰো নহয় গোৱালপাৰা, ধৰি লওক আপোনালোকৰ 3 ঘণ্টামানৰ ভিতৰত আপোনালোকে আহি পাব আৰু এই ঠাইডোখৰ আপোনালোকে খুব সুন্দৰভাৱে আপোনালোকে উপভোগ কৰি যাব। পোৱা গৈছে যে ৰাংচাপাৰাৰ যি গাঁওখন, এই গাঁওখনৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু ৰাংচাপাৰা গাঁৱৰ মানুহবোৰৰ ঘৰত সচৰাচৰ এনেধৰণে কিছুমান বস্তু বনাই থৈ দিছে, আৰু যিবোৰ বস্তু সঁচাকৈ দেখি খুবেই বেছি ভাল লাগে। আৰু গাঁৱলীয়া পৰিৱেশত এনেকুৱা ধৰণৰ পৰিৱেশবোৰ দেখিবলৈ পালে সঁচাকৈ বহুত বেছি আনন্দ লাগে। গতিকে আপোনালোকে আহিব, চাবচোন কেনেকুৱা লাগে, আপোনালোকে গম পাব। আৰু সঁচাকৈ গৈছে যে ৰাংচাপাৰা গাঁৱৰ এঘৰ মানুহৰ ঘৰত এনেধৰণে কিছু বস্তু বনাই থৈ দিছে, খুব সুন্দৰ হয়। এনেধৰণৰ বস্তুবোৰ দেখিলে সঁচাকৈ আমি ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰিম। ৰাংচাপাৰা গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰতে এনেধৰণে বিভিন্ন ধৰণৰ বস্তু বনাই থৈ গৈছে, আৰু যিবোৰ বস্তু সঁচাকৈ বাঁহেৰে বনোৱা আছে। আৰু এনে বস্তুবোৰ দেখাৰ পাছত আমাৰ সঁচাকৈ মনবোৰ বহুত বেছি জীপাল হৈ উঠে। গতিকে আপোনালোকেও আহিব ৰাংচাপাৰালৈকে, আৰু ৰাংচাপাৰালৈকে আহি কিনে এনেধৰণৰ বস্তুবোৰ আপোনালোকে চাব পাৰিব। আৰু প্ৰতিঘৰ মানুহৰ ঘৰতে ইমান সুন্দৰকৈ বস্তুবোৰ বনাই থৈ দিছে, আৰু নিজে হাতেৰে অৰ্থাৎ তেওঁলোকে নিজে এই বস্তুবোৰ বনাইছে, আৰু বনাই কিনে ইমান বেছি আকৰ্ষিত কৰি তুলিছে। সঁচাকৈ আহিলে ইয়াত বহুত বেছি মনটো ভাল লাগে। গতিকে আপোনালোকে আহিব, আৰু এনেধৰণে আহি আপোনালোকে এই ঠাইবোৰ সুন্দৰভাৱে উপভোগ কৰিব।